মিঠু, মই এইবোৰ কি শুনি আছোঁ তোমাৰ? তুমি বোলে দিনক দিনে হেনো বেয়া হৈ গৈ আছা আৰু তুমি বোলে আজিকালি ভালদৰে পঢ়া শুনা নকৰা, এনি টাইম পাবজি খেলি থাকা। পাবজি কৰি জীৱনটো কটাম বুলি ভাবিছা নেকি? হা? ছাৰ আপুনি এইবোৰ কি কৈ আছে? এইবোৰ চব মিছা, অলপ মানুহ সঁচা নহয় ছাৰ। এইবোৰ আপোনাক কোনে কৈছে? আচ্ছা, মই মানে এতিয়া মিছা ক'লো তোমাক, হা? তো ছাৰ, এইগিলা চব মিছা কথা। ঠিক আছে, মিছা নে সঁচা গম পোৱা যাব। তোমাক মই কেইটামান কুৱেশ্যন সুধিম, তুমি যদি শুদ্ধ উত্তৰ দিব নোৱাৰা কথা কিন্তু বেয়াই যাব, চাবা। প্ৰশ্ন? হ'ব দিয়ক ছাৰ, সোধক কি সোধে। আচ্ছা, তুমি কোৱা এনে এবিধ বস্তু যাৰ অলপো মগজু নাই কিন্তু বহুত ডিগ্ৰী আছে। কি বস্তু হ'ব পাৰে যাৰ বহুত ডিগ্ৰী আছে? কি বস্তু? ছাৰ, থাৰ্মোমিটাৰ। বঢ়িয়া পাৰিছা তুমি। এইবাৰ কোৱা তুমি টেন্স কেই প্ৰকাৰ? ছাৰ, টেন্স 3 প্ৰকাৰ। কি কৈ যোৱা? ছাৰ, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। ধুনীয়া হৈছে। এতিয়া তুমি প্ৰত্যেক টেন্সৰে এটাকৈ উদাহৰণ দি যোৱা। ছাৰ, যোৱাকালি মই আপোনাৰ ছোৱালীজনীক কলেজৰ কেণ্টিনৰ আগত দেখিছিলোঁ, এইটো হ'ল পাষ্ট টেন্স। আৰু আজি মই আপোনাৰ ছোৱালীজনীৰ লগত লিলিমাই কৰিছোঁ, এইটো হ'ল প্ৰেজেণ্ট টেন্স। আৰু অহাকালি আমি পলাই যাম, এইটো হ'ল ফিউচাৰ টেন্স। এইবাৰ কোৱা কি চৰাইয়ে উৰিব নোৱাৰে? ছাৰ, সজাৰ ভিতৰত বান্ধি থোৱা চৰাইয়ে উৰিব নোৱাৰে। আচ্ছা ঠিক আছে, এতিয়া মই তোমাক এটা ইংৰাজীত বাক্য ক'ম, তুমি অসমীয়াত অনুবাদ কৰিবা। অ'কে ছাৰ, হ'ব দিয়ক। It has been raining cats and dogs. ছাৰ, মেকুৰী আৰু কুকুৰ দৌৰি আছে কাৰণ বৰষুণ হ'ব। ঠিক আছে, এইবাৰ কোৱা ধৰি লোৱা তোমাৰ গাৰ্লফ্ৰেণ্ড আৰু তোমাৰ বন্ধু ঠুকৰা মইনা পানীত ডুবি আছে, তুমি প্ৰথমে কাক বচাবা? ছাৰ, মই দুয়োজনকে মৰিব দিম। কিয়? কাৰণ দুয়ো একেলগে তাতে কি ঘেণ্টা কৰিব আহিছিল। আচ্ছা ঠিক আছে, এইবাৰ তুমি ইংৰাজীত অনুবাদ কৰিবা। ছোৱালীজনী তলত থিয় হৈ আছে। ছাৰ, মিছ আণ্ডাৰষ্টেণ্ডিং। আচ্ছা, তুমি এটা বস্তু লক্ষ্য কৰিছানে? কি বস্তু ছাৰ? ঠাণ্ডাৰ দিনতে পুখুৰীবিলাকৰ পানীৰ ওপৰত ধোঁৱা ওলাই থাকে। ছাৰ, সেইটোতো মই লক্ষ্য কৰিছোঁ। কিন্তু কিয় ধোঁৱা ওলাই তুমি ক'ব পাৰিবানে? ছাৰ, ঠাণ্ডাৰ দিনত পুখুৰীৰ পানীবিলাক বহুত ঠাণ্ডা হৈ থাকে আৰু তাত পুখুৰীত থকা মাছবিলাকৰ বহুত ঠাণ্ডা লাগে দেচোন, সেইকাৰণে সিহঁতে পানীৰ তলতে জুই ধৰি জুই পুৰি থাকে আৰু। আচ্ছা। ছাৰ, আপুনিতো মোক বহুত প্ৰশ্ন সুধিলে, এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধিব পাৰিম নেকি? নিশ্চয়, সোধা তুমি কি সুধিবা। ছাৰ, ধৰি লওক আপুনি ৰাস্তাৰে গৈ আছে, গৈ থাকোঁতে আপোনাৰ সন্মুখত একেলগে এখন 500 টকীয়া নোট আৰু এখন 2000 টকীয়া নোট পৰি আছে, আপুনি কোনখন নোট আগে বুটলিব? মই 2000 টকীয়াখন বুটলিম। ছাৰ, আপুনি কি পাগলৰ নিচিনা কথা কয়? মই হ'লেতো 2খন পকেটত ভৰাই লৈ